বধিলে প্ৰভুৱে হিৰণ্যকশিপু উদ্ধাৰ হ'ল আজি হিৰণ্যকশিপুৰক যিদৰে নাৰায়ণে বধ কৰিলে আমাৰ কপালত বা কি আছে আমিতো ক'ব নোৱাৰো হৰিয়ে যদি আমাক ৰাখো বুলি কয় আমাক ৰাখিব পাৰে মাৰো বুলি ক'লে মাৰিবও পাৰে সেইটো তেওঁৰ ইচ্ছা সেইবাবে কৈছে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে জানি খাবে লোৱা হৰি নামে জানি খাবে লোৱা হৰি নামে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে জানি খাবে এনাই সকাম 29 জানুৱাৰী 2024 ৰাতিৰ নাগাৰা নামৰ সকামৰ ৰাতি নাগাৰা নামৰ কিছু মুহূৰ্ত আপোনালোকে আগবঢ়াব যদি সেইবিলাক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব সকলোলৈকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ এনাই সকামৰ ৰাতি বাঞ্চাৰ পাছতে নেগেৰা নামৰ কিছু দৃশ্যাংকলি আপোনালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ এটা কমেণ্ট ভিডিঅ' বনাবলৈ আৰু উৎসাহ জনাব ধন্যবাদ কৃষ্ণ কৰাই ধেনু সাৰে বাহি ভোজ
বালিতে কলসি পেলায় যমুনার বালিতে কলসি পেলা Happy birthday.
সত্তাৱধান ভাৱ সমস্ত সকল বন্ধু বান্ধৱীসকল কণ সকল অৱশেষত আমি এই নাগাৰামৰ সমাপ্ত মাৰিবলৈ ভাবিছোঁ। লগতে যদি কিবা দুখ থাকি যায় সকলোবোৰ ক্ষমা কৰি সিহঁতে সমাপ্ত মাৰিব। ধন্যবাদ।